UPPLৰ কোনোবা নেতা আহিব এইটো আজিৰ দিনত মই কনফাৰ্ম ক'ব নোৱাৰে মুঠতে আমাৰ দলৰ কৰ্মীসকলৰ লগত নেতাসকলৰ লগত বহুতে আলোচনা চলি আছে নিশ্চয় আহিব সময় আছে মানে বিফৰ মানে ইলেকশ্যন যেটো কোড অফ কণ্ডাক্ট বা ইলেকশ্যন ডিক্লাৰেশ্যনত আগতে যিসকলে আমাৰ দলৰ লগত কাম কৰিব বিচাৰিছে ইহঁতক আমাৰ দলত আমি আদৰণি জনাম আজি আমাৰ কোকৰাঝাৰ জিলা BPF দলৰ যেটো দিছপুৰ চলো যাত্ৰা এটো খুব পজিটিভ আৰু আমি সাকসেস কৰিব পাৰিছো বুলি আমি ক'ব পাৰো যেটো এই ৰেলী দিছপুৰ চলো যাত্ৰা যেটো ৰেলী ইয়াত সকলো জাতি জনগোষ্ঠী উপস্থিত আছে ৰাজবংশী আছে হিন্দীভাষী আছে নাথযোগী আছে সত্তৰ আছে গাৰো আছে ৰাভা আছে বেংগলী আছে হিন্দীভাষী আছে সকলো জাতি জনগোষ্ঠী ইয়াত উপস্থিত আছে আৰু আমি এটাই কথা BPF দলক যোৱা BTC নিৰ্বাচনৰ যাতে সকলো জাতি জনগোষ্ঠী বা সকলো শ্ৰেণী ৰাইজে আগভাগ লয় তাৰ কাৰণেও মই আহ্বান জনাইছোঁ আৰু আমি কৈছোঁ BTC-বাসী ৰাইজক আমি কৈছোঁ আহ্বান জনাইছোঁ ভাৰতৰ প্ৰাইম মিনিষ্টাৰ আহি আছে প্ৰাইম মিনিষ্টাৰ আহা মানে BTC-বাসী ৰাইজৰ কাৰণে এটা লাখী বা ভাগ্যৱান বুলি আমি ক'ব পাৰোঁ যেহেতু আৰু প্ৰাইম মিনিষ্টাৰ আহা মানে BTC-বাসী ৰাইজৰ কাৰণে কিবা এটা লাভালাভ হ'ব আৰু কিবা একটা নিশ্চয় প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াই ভাল এটা মেছেজ দি যাব বুলি এটা বিশ্বাস আছে সেইকাৰণে মই সকলো শ্ৰেণী ৰাইজক BTC-বাসী ৰাইজক হাজাৰ হাজাৰ লাখ লাখ ওলাই আহিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ আৰু আমাৰ টাৰ্গেট আছে 2 লাখ গেদাৰিং আমাৰ টাৰ্গেট আছে নিশ্চয় ইয়াতকৈ বেছি হ'ব আৰু এনে প্ৰাইম মিনিষ্টাৰ আহা মানে ভাল এটা খবৰ লৈ পেলাইহে আহিব ভাল এটা মেছেজ দিবৰ কাৰণেহে আহিব আমাৰ BTC-বাসী ৰাইজক আমাৰ কথা হ'ল দিছপুৰত আকৌ NDA চৰকাৰ বনাব লাগে আমি এছুৰেঞ্চ দিছোঁ আমি কথা দিছোঁ 100% দিছপুৰত NDA BJP নেতৃত্বত NDA চৰকাৰ হ'ব BPF বুলি নহয় আমি এতিয়া BPF বা BJP বা যিমান এলায়েন্স আছে NDA কোনটো দলে কিমান সঁচাকৈ কিমান সিট পাব BJP হিচাপে নিজাববীয়া কিমান সিট খেলিব বা ACP হিচাপে বা UPPL হিচাপে বা কোনোবা যেনিবা গণশক্তি বহুত দল আছে NDA কোন দলে কিমান সিট পাব এতিয়ালৈকে ফাইনেল হোৱা নাই হয় আমি শুনি আছোঁ বাতৰিত আমিও দেখিছোঁ যে এনেকুৱা সিট পাব BPF এনেকুৱা সিট পাব BJP এনেকুৱা এইটো ফাইনেল খবৰ নহয় যেতিয়া ফাইনেল হ'ব মোৰ মুখৰ পৰা আপোনালোকে শুনিব এইটো বিশ্বাস কৰক স্যাৰ PM কি অনুৰোধ জনাব আপোনালোকে BTC প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়া আহিলে মোৰতো এটাই কথা আমিতো কমে যেহেতু প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়া আহি আছে ভাৰতৰ প্ৰাইম মিনিষ্টাৰ আমি কমে BTCৰ কাৰণে আকৌ ভাল খবৰ দি পেলাই যাবৰ কাৰণে মই অনুৰোধ কৰিমেই কম মুঠতে আমাৰতো আছে যেনিবা আগত আদৰুৱা হিচাপে আছে ইণ্ডো ভূটান নেশ্যনেল হাইৱে ক'ব লাগে এইবিলাক বাকী আছে বা কাৰ্বি আংলঙৰ বড়োসকলৰ ST হিল ষ্টেটাছ দিয়া এইবিলাক বাকী আছে সেইবিলাক আমি কথাটো কম ৰূপসী এয়াৰপৰ্ট অলৰেডি চলি আছিলে মাজত অলপ বন্ধ হৈছে সেইটো হ'ল টেক অফ আৰু এই কিবাটো অলপ প্ৰব্লেম ৰানৱে কিবাটো অলপ প্ৰব্লেম আছে সেইটো অলপ এক্সটেনশ্যনৰ প্ৰয়োজন আছে বুলি আমি শুনিছোঁ এতিয়া নিশ্চয় সেইটো আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চয় দায়িত্ব ল'ব আৰু দুদিন আগত অসমত এটা MOU হৈছে অসম চৰকাৰ BTC
আৰু কোম্পানীৰ লগত যে মানাছত এটা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট হ'বলৈ গৈ আছে ইয়াৰে MOU হৈছে আৰু এইটো আমাৰ কাৰণে খুব ভাল এটা খবৰ বুলি আমি ক'ব পাৰোঁ আৰু আমি অনুৰোধ জনাম যে BTCত আৰু বহুত ৰাস্তা দলঙৰ প্ৰয়োজন আছে ইয়াৰ কাৰণে যাতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লৈ পেলাই আমাক সহায় কৰে বা ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যাতে আমাক দায়িত্ব লৈ পেলাই আমাক সহায় কৰে এইটো কথাটো মই কমেই হেলিকপ্টাৰ আহিছে সঁচা কথা হেলিকপ্টাৰ আজি আহি পাব 3-4টা ভিতৰত আহি পাব লাগে মই আজিৰ পৰা বিচৰা নাছিল চিধা কথা মই সঁচা কথা কৈছোঁ যে যেতিয়া ইলেকশ্যনৰ ঘোষণা হ'ব যেনিবা আমি শুনি আছোঁ 15, 16, 17 সেইফালে ঘোষণা হ'ব সেইদিনাৰ পিছত আমি হেলিকপ্টাৰটো ল'ম বুলি কিন্তু এতিয়া ইহঁতে এডভান্স আহিছে এডভান্স আহিলে এডভান্সতে পইচা পাব সেইটো নহয় আমি কৈছোঁ 50% পইচা দিম আমি স্যার ফ্লাইঅভাৰটো আমাৰ চিতাগুৰি আছে দেৱৰগাঁও আছে আৰু তিনিআলি আছে এই 3টা স্পটত ফ্লাইঅভাৰ আমি বনাব এইটো ঘোষণা কৰি আহিছোঁ নিশ্চয় সেইদিনা আমাৰ ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কিবা এটা আমাক মেছেজ দি যাব আৰু আমাৰ কচাইগাঁও চাৰিআলি ফ্লাইঅভাৰ আৰু চনকোচ দলং আৰু বেকী নদীৰ দলং ইণ্ডো ভূটান নেশ্যনেল হাইৱে আৰু বিয়াৰফিল্ড এক্সটেনশ্যন এইবিলাক বহুত কথা আছে মুঠতে আমি আলোচনা চলি আছে মুঠতে আমি সেইবিলাক পেকেজটো নিশ্চয় আমি প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৰা আমি এই পেকেজটো আমি নিশ্চয় পাব এটা পজিটিভ আমি আশা কৰি আছোঁ স্যার UPPLক NDA আসন এৰি দিয়াটো আপোনালোকে গ্ৰহণ কৰিব না এইটো আমাৰ কথা নহয় NDA আজিৰ দিনত NDA হিচাপে BJPয়ে নেতৃত্ব লয় UPA হিচাপে কংগ্ৰেছে নেতৃত্ব লয় তো আমি BPF দল হিচাপে আলোচনা কৰি পেলাই আমি BPFৰ কাৰণে কিমান চিট ল'ব পাৰে এইটো আমাৰ কেপাচিটি UPPলে আলোচনা কৰি পেলাই কিমান চিট ল'ব পাৰে ইহঁতৰ কথা ইহঁতৰ কেপাচিটি কিমান আছে নাই আমি আমাৰ কেপাচিটি মতে আলোচনা কৰি আমি চিটটো ল'ম এইটো আমাৰ BPF দলৰ কথা আজিৰ দিনত UPPলে আলোচনা কৰি পেলাই কিমান চিট ল'ব পাৰে ইহঁতৰ দায়িত্ব এইটো হ'ল এলায়েন্সৰ নিয়ম স্যার BPF 11টা সিট এইটো নতুন এইটো 11টা 12টা 10টা এইবিলাক UPPLৰ কোনোবা নেতা আহিব এইটো আজিৰ দিনত মই কনফাৰ্ম ক'ব নোৱাৰে মুঠতে আমাৰ দলৰ কৰ্মীসকলৰ লগত নেতাসকলৰ লগত বহুতে আলোচনা চলি আছে নিশ্চয় আহিব সময় আছে মানে বিফৰ মানে ইলেকশ্যন যিটো কোড অফ কণ্ডাক্ট বা ইলেকশ্যন ডিক্লেৰেশ্যনত আগতে যিসকলে আমাৰ দলৰ লগত কাম কৰিব বিচাৰিছে ইহঁতক আমাৰ দলত আমি আদৰণি জনাম